ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ অষ্টম শ্ৰেণীৰ অৰ্থাৎ ক্লাছ 8ৰ অংকুৰণ পাঠ্যপুথিৰ 12 নং পাঠত থকা সুখ নামৰ এই কবিতাটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। প্ৰথম ক্ৰিয়াকলাপটো দিয়া আছে যে কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া। তো তোমালোকে কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়িবলৈ যত্ন কৰিবা। তাৰ পাছৰ ক্ৰিয়াকলাপটো দিয়া আছে যে কবিতাটো ছন্দ লৈ ৰক্ষা কৰি আবৃত্তি কৰা। তো তোমালোকে কবিতাটো পঢ়োতে যি দাৰি কমা প্ৰশ্নবোধক চিন এইবোৰ পাবা, সেইবোৰ ৰক্ষা কৰি আবৃত্তি কৰিবলৈ যত্ন কৰিবা। 3 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে উত্তৰ দিয়া। ইয়াতে কেইটামান প্ৰশ্ন সুধিছে। কটোত সুধিছে সুখ সুখ বুলি সংসাৰত সুখ বিচাৰোতে মানুহে কি পায়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা সুখ সুখ বুলি সংসাৰত সুখ বিচাৰোতে মানুহে দুখৰ উপৰিও দুখ পায়। হয়তোত সুধিছিল কবিয়ে মানুহক দিন কণা বুলি কিয় কৈছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে কবিয়ে মানুহক দিন কণা বুলি এই কাৰণেই কৈছে কাৰণ মানুহে সংসাৰত সুখৰ সন্ধানত ঘূৰি ফুৰে আৰু সুখ বিচাৰোতে দুখৰ উপৰি দুখ পাবলগীয়া হয়। একেদৰে গটোত সুধিছিল সুখ পাবলৈ হ'লে আমি কি বলিদান দিব লাগিব? ইয়াৰ উত্তৰ তোমালোকে লিখিব পাৰা সুখ পাবলৈ হ'লে আমি নিজৰ স্বাৰ্থৰ বলিদান দিব লাগিব। ঠিক তেনেদৰে ঘটোত সুধিছিল পৰম পিতাৰ সন্তান বুলি কাক কোৱা হৈছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা পৰম পিতাৰ সন্তান বুলি এই পৃথিৱীত বাস কৰা সকলো প্ৰাণীকে কোৱা হৈছে। উঙটোত সুধিছিল স্বাৰ্থৰ বাটত কিহে বিন্ধে বুলি কবিয়ে কৈছে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে স্বাৰ্থৰ বাটত দুখৰ কাঁইট আৰু খোজে প্ৰতি হুলে বিন্ধে বুলি কবিয়ে কৈছে। প্ৰথম চটোত সুধিছিল সুগন্ধি কুসুম ক'ত ফুলে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা সুগন্ধি কুসুম নিস্বাৰ্থৰ বাটত ফুলে। দ্বিতীয় চটোত সুধিছিল যে জীৱনটো অকল নিজৰ নিমিত্তে নহয়, তেনেহ'লে কাৰ বাবে? ইয়াৰ উত্তৰ তোমালোকে লিখিবা জীৱনটো অকল নিজৰ নিমিত্তে নহয়, এই পৃথিৱীত বাস কৰা আন মানুহ তথা জীৱকুলৰ বাবেও এই জীৱন। পৰিজ্ঞাজটোত সুধিছিল কি কৰিব পাৰিলে সংসাৰৰ পৰা দুখ নোহোৱা হ'ব? ইয়াৰ উত্তৰ তোমালোকে লিখিবা কেৱল নিজৰ কথা নাভাবি আনৰ হকে ত্যাগ কৰিব পাৰিলে আৰু আনৰ হিতৰ হৈ কাম কাজ কৰিব পাৰিলে সন্তোষ লাভ কৰিব পৰা যাব। 4 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে কবিতাটোৰ মূল ভাৱ নিজৰ কথাৰে লিখা। তো ইয়াৰ উত্তৰ তোমালোকে লিখিব পাৰা যে পৃথিৱীৰ প্ৰতিগৰাকী মানুহেই উৰেটো জীৱন সুখৰ সন্ধান কৰে। সুখৰ অনুভূতিয়ে সকলোকে ৰোমাঞ্চিত কৰি তোলে, কিন্তু এই সুখৰ সূত্ৰ প্ৰত্যেকৰ বাবে বেলেগ বেলেগ হ'ব পাৰে। সুখ বিচাৰি আকৌ বহুতে দুখৰ সাগৰতহে ককবকাই থাকিব লাগে। জীৱনৰ তাৎপৰ্য অনুধাৱন কৰা মানুহে জানে যে আনৰ সুখত সুখী আৰু আনৰ দুখত দুখী অনুভৱ কৰিব পাৰিলেহে প্ৰকৃত সুখৰ মুখ দেখাটো সম্ভৱ। কবিয়েও কৈছে পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়। সেয়েহে আনৰ মাজত নিজক বিলাই দিব পাৰিলে আৰু নিস্বাৰ্থভাৱে আনক আপোন কৰিব পাৰিলে জীৱন সুখময় হৈ পৰে। পৃথিৱীখনেই আমাৰ ঘৰ, আমি সকলোৱেই ভাই ভনী এই বুলি ল'ব পাৰিলে আমাৰ জীৱন সুখৰ হৈ পৰিব। ঠিক তেনেদৰে 5 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল সংসাৰত সুখ পাবলৈ হ'লে কি কি কৰিব লাগিব? কবিতাটোৰ আলমত লিখা। মই ইয়াতে লিখি দিছোঁ, তোমালোকে লিখি ল'বা। 6 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল তলৰ শব্দবোৰৰ অৰ্থ শব্দ সম্ভাৰ আৰু অভিধান চাই লিখা। তলতে কিছুমান শব্দ দিয়া আছিল, ইয়াৰ অৰ্থবোৰ আমি শব্দ সম্ভাৰ বা অভিধান চাই লিখিব লাগিছিল। মই ইয়াতে লিখি দিছোঁ, তোমালোকে লিখি ল'বা এইবোৰ। ঠিক তেনেদৰে 7 নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল
কবিতা ফাঁকিৰ এটা অংশ। দেখিও নেদেখা কিয় দিনকণা সুখ হে হাততে আছে যিয়ে দিব পাৰে স্বাৰ্থ বলিদান সুখ ফুৰে পাছে পাছে। ইয়াতে দুটা প্ৰশ্ন কৰিছিল। প্ৰথমটো প্ৰশ্ন কৰিছিল কবিয়ে দিনকণা বুলি কাক আৰু কিয় কৈছে। ইয়াৰ উত্তৰত মই লিখি দিছোঁ, তোমালোকে লিখি ল'ব পাৰিবা ভিডিঅ'টো ৰখাই। তাৰ পাছৰ প্ৰশ্নটো কৰিছিল মানুহৰ পাছে পাছে সুখ ফুৰিবলৈ হ'লে মানুহে কি কৰিব লাগিব। তো ইয়াৰ উত্তৰটো মই লিখি দিছোঁ, তোমালোকে লিখি ল'বা এইবোৰ। ঠিক তেনেদৰে ৮ নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল প্ৰসংগ সংগতি লগাই ব্যাখ্যা কৰা। যথাৰ্থ নিস্বাৰ্থ মৰমী জীৱন বিশ্ব প্ৰেমে ভৰপূৰ, বিশ্বৰ সকলো ভাই ভনী তাৰ সুখৰ নপৰে ওৰ। ইয়াৰ উত্তৰত তোমালোকে লিখিবা যে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অংকুৰণৰ অন্তৰ্গত সুখ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। তাৰ পাছত ইয়াতে সংগতি আৰু ব্যাখ্যা লিখি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। ৯ নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল বাক্য ৰচনা কৰা। ইয়াতে কিছুমান শব্দ দিয়া আছিল, সেই শব্দবোৰৰ সৈতে আমি বাক্যবোৰ ৰচনা কৰিব লাগিছিল। মই ইয়াতে বাক্য ৰচনা কৰি দিছোঁ সেই শব্দবোৰৰ সৈতে, তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। ১০ নম্বৰ ক্ৰিয়াকলাপটোত দিয়া আছিল যে কবিতাটোত থকা জুৰীয়া শব্দকেইটা বিচাৰি উলিয়াই বাক্য সজা। মই ইয়াতে কবিতাটোত থকা জুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই আৰু এইবোৰৰ সৈতে বাক্য ৰচনা কৰি দিছোঁ বা সাজি দিছোঁ, তোমালোকে ভিডিঅ'টো ৰখাই এইবোৰ লিখি ল'বা। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়াৰলৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা। ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ।